নমস্কাৰ বন্ধুসকল, মই চিৰঞ্জীৱ আপোনালোকক লৈ আহিছোঁ দশম শ্ৰেণীৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহক পলম নকৰি আমি আৰম্ভ কৰোঁ। প্ৰশ্ন নম্বৰ 1, বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জন আছিল বংগ বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল। দ্বিতীয় প্ৰশ্ন, যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ভূপেন্দ্ৰনাথ দত্ত। নেক্সট কুৱেশ্যন, বংগ বিভাজনৰ নীতি কেতিয়া বাতিল কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1912 চনত। আৰু পাছৰ প্ৰশ্ন, বংগ বিভাজনক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা আন্দোলনটোৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে স্বদেশী আন্দোলন। তাৰ পাছৰ কুৱেশ্যন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1906 চনৰ 11 মাৰ্চ তাৰিখে। তাৰ পাছৰ কুৱেশ্যন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? আৰু ইয়াৰ উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰ পাছৰ কুৱেশ্যন, বংগদেশ একত্ৰীকৰণ কেতিয়া কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1911 চনত। তাৰ পাছৰ কুৱেশ্যন, বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিন্দু মুছলমানৰ মাজৰ ঐক্য শান্তি মনোভাৱ নাইকিয়া কৰা। তাৰ পাছৰ কুৱেশ্যন, ডাউন ছ'চাইটি কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1905 চনত গঠন হৈছিল। ইয়াৰ পাছৰ কুৱেশ্যন, নাইটহুড উপাধি কোনে ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপাল কৃষ্ণ গোখলে নাইটহুড উপাধিটো ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল। আৰু পাছৰ কুৱেশ্যন, নিখিল ভাৰত মুছলিম লীগ কেতিয়া জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1906 চনত। তাৰ পাছৰ কুৱেশ্যন, ভগিনী নিবেদিতাৰ আচল নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্গাৰেট এলিজাবেথ নবুল। ইয়াৰ পাছৰ কুৱেশ্যন, বংগবাসীয়ে জাতীয় শোক দিৱস কেতিয়া পালন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16 অক্টোবৰ তাৰিখে। বন্ধুসকল, 1905 চনৰ 16 অক্টোবৰ তাৰিখে যি বংগভংগ আঁচনি আছিল সেই আঁচনি কাৰ্যকৰী কৰা হৈছিল আৰু সেই দিনটোতেই বংগদেশৰ শোক দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পাছৰ কুৱেশ্যন, স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী তিনিটা কি কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী তিনিটা আছিল স্বদেশী, বয়কট আৰু জাতীয় শিক্ষা। ইয়াৰ পাছৰ কুৱেশ্যন, বংগভংগৰ সময়ত ঢাকাৰ নবাব কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছলিমুল্লাহ খান। ইয়াৰ পাছৰ কুৱেশ্যন, বংগ লক্ষ্মীব্ৰত কথা গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। বন্ধুসকল, আমি ইয়াৰ পাছৰ ক্লাছত আলোচনা কৰিম মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। বন্ধুসকল, যদি আমাৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কিবা যদি ভুল হৈছে কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ চেনেলটো AK এডুকেশ্যনেল। থেংক ইউ।